আজি আপোনালোকলৈ এটা একেবাৰে সহজ পদ্ধতিৰে বনোৱা মই চিকেন কাৰী লৈ আনিছোঁ। প্ৰথমতে মই কেইকমান নহৰু, আদা এপিচ, দুটা বিলাহী, পিঁয়াজ 4টা আৰু অলপ কাজু বাদাম ল'লোঁ আৰু ইয়াৰ চিকেনখিনি ভালকৈ ধুই ল'লোঁ। এতিয়া মই মেৰিনেট কৰিম চিকেনখিনি হালধি আৰু নিমখ সানি। কেৰাহী এটা গেছটো অন কৰি বহুৱাই দিলোঁ আৰু গৰম হোৱাত মিঠাতেল দিলোঁ। তাতে মই লং, দালচেনি আৰু অলপ গোটা জিৰা দিলোঁ। যেতিয়া এইখিনি ফুটিব ধৰিলে তেতিয়া মই জিঞ্জাৰ, গাৰ্লিক, টমেটো, অনিয়ন আৰু কেঁচু পেষ্টটো ইয়াতে এড কৰি দিলোঁ। এনেদৰে কৰিলে মানুহ আহিলে পটাপট সোনকালে ৰান্ধি দিব পাৰি। এতিয়া মই গোটেইখিনি ভালকৈ পেষ্টটো মিক্স কৰি ল'ম। মিক্স কৰি লৈ তাত জোখ অনুযায়ী হালধি এড কৰি দিলোঁ আৰু নিমখ দিলোঁ। যিহেতুকে মই চিকেনটো মেৰিনেটত ৰাখিছোঁ হালধি আৰু নিমখ সানি, সেইকাৰণে হালধিটো আৰু নিমখটো জোখ অনুযায়ী দিব আপোনালোকে। এতিয়া মই মেৰিনেটত ৰখা চিকেনখিনি এড কৰি দিলোঁ। ইয়াতে এড কৰি দি ভালকৈ মিক্স কৰি দিম। মছলাটো মিক্স কৰি লৈ এতিয়া ইয়াতে জোখ অনুযায়ী অলপ জিৰাৰ গুড়া আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ দিলোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া জ্বলা থকা জলকীয়াৰ গুড়াও দিব পাৰে। মই হ'লে দিয়া নাই, যিহেতুকে মোৰ সৰু বাচ্ছাই খাব। এতিয়া ভালকৈ এইখিনি লাৰি মই 5 মিনিটৰ বাবে ল' টু মিডিয়াম ফ্লেমত মই হ'ব দিলোঁ 5 মিনিটৰ বাবে। এয়া চাওক 5 মিনিটৰ পাছত এনেকৈ চিকেনৰ পানীটো ওলাইছে এনেদৰে। আকৌ ভালকৈ লাৰি দিলোঁ। যিহেতুকে ইয়াতে কাজু বাদাম মিক্স আছে, অলপ তলত লাগি যাব পাৰে, সেইকাৰণে ঘনাই ঘনাই লাৰিব লাগে আৰু 5 মিনিটৰ বাবে ল' ফ্লেমত হ'ব দি এতিয়া চাওক একেবাৰে ভালকৈ মাংসৰ পৰা চিকেনৰ পৰা পানীটো ওলাইছে। আকৌ ভালকৈ এনেদৰে লাৰি দিলোঁ। আপোনালোকে মোৰ চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। এয়া অলপ পানী মই মিক্স কৰি দিলোঁ এতিয়া চিকেনটো সিজিবলৈ আৰু ল' টু মিডিয়াম ফ্লেমত মই 5 মিনিটৰ বাবে এতিয়া হ'ব দিম আৰু বেল আইকনটো টিপিবলৈ নেপাহৰিব। তেতিয়াহে মই নতুন ভিডিঅ' বনালে আপোনালোকলৈ নটিফিকেশ্যন আহিব আৰু চাবলৈ পাৰিব। মোক আপোনালোকে ছাপোৰ্ট কৰক নতুন নতুন ৰেচিপি বনাবলৈ। আৰু 5 মিনিটৰ বাবে ল' ফ্লেমত এয়া হ'ব দিলোঁ। এয়া 5 মিনিটৰ পাছত এনেকুৱা হৈছে। এতিয়া অলপ গৰম মছলা এড কৰি দিলোঁ আৰু 5 মিনিটৰ বাবে অলপ সময়ৰ বাবে মই হ'ব দিলোঁ ল' ফ্লেমত। এয়া 5 মিনিটৰ পাছত এনেকুৱা হৈছে। আশা ৰাখিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। এতিয়া মই বাটাৰ এড কৰি দিলোঁ আৰু অলপ আমুল ক্ৰীম এড কৰি দিলোঁ। আপোনালোকৰ তাত ক্ৰীম নাথাকিলে গাখীৰৰ ওপৰৰ চামনিটো আপোনালোকে ইয়াতে এড কৰিব পাৰিব। যিহেতুকে ঠাণ্ডা দিন আইচ বক্সত থৈছিলোঁ, সেইকাৰণে ক্ৰীমটো একেবাৰে গোটা হৈ গৈছে আৰু মই ভালকৈ ইয়াক লাৰি দি মিক্স কৰি দি আৰু অলপ সময়ৰ বাবে মই ইয়াক হ'ব দিম। তেতিয়া বাটাৰ আৰু ক্ৰীমটো গোটেই চিকেনৰ লগত মিক্স হৈ যাব। এয়া এতিয়া দেখিবলৈ এনেকুৱা হৈছে। মই যিহেতুকে জলকীয়াৰ গুড়াটো বেছিকৈ দিয়া নাই, সেইকাৰণে কালাৰটো ইমান উঠা নাই। মোৰ আজি সৰু বাচ্ছাই খাব এই চিকেনটো, সেইকাৰণে মই একদম নৰ্মেল বনাইছোঁ। আশা ৰাখিছোঁ মোৰ ৰেচিপিটো আপোনালোকে ভাল পাইছে আৰু বনাই চাবচোন আৰু মোক কমেণ্ট কৰিবলৈ নেপাহৰিব। যিহেতুকে বাটাৰ আৰু ক্ৰীম দিছোঁ, খাবলৈ চিকেনটো বাটাৰ চিকেনৰ নিচিনা লাগিছে। আপোনালোকে বনাই চাব এনেদৰে আৰু খাবলৈ মজা পাব। মোক কমেণ্ট কৰিবলৈ নেপাহৰিব। আপোনালোকে ক'ৰ পৰা চাইছে কমেণ্ট কৰিব। আকৌ কিবা যদি আপোনালোকৰ নতুন মোৰ ৰেচিপি বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিবচোন। মই আপোনালোকৰ ৰেচিপি বনাবলৈ চেষ্টা কৰিম। কি যে ধুনীয়া বাটাৰ চিকেনৰ গোন্ধটো পাইছোঁ। সেয়েহে মই ভাবিলোঁ আলহী আহি ওলোৱাত যে আজি অইন ধৰণে বনাই খুৱাম। এতিয়া এটা পেষ্টটো বনাই লৈ মই এনেদৰে বনালোঁ আৰু একেবাৰে শেষত মই বাটাৰ আৰু ক্ৰীমটো মিক্স কৰিলোঁ।
খাবলৈ বাটাৰ চিকেনৰ নিচিনা হৈছে। আজিলৈ এৰিলোঁ, আকৌ এটা নতুন ৰেচিপিৰ সৈতে দেখা হ'ম।